ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈ সাপ্তাহিক ৰাশিফল ক'বলৈ ওলাইছো। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে সপ্তাহটো কেনেকৈ যাব আপোনালোকক জন্ম ৰাশিৰ হিচাপে আমি ৰাশিফলসমূহ জনাও। কিবা কাৰণত যদি জন্ম ৰাশি কেনেবাকে নেজানে বা জনাৰ কোনো উপায় নাথাকে তেতিয়াহ'লে আপোনালোকে নিজৰ নাম ৰাশিৰ ফালৰ পৰা ৰাশিফলসমূহ চাব পাৰিব। প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ শুভ নহয়। আৰম্ভণিতে কিছুমান কথাত বাধা আহিব, যেনেকৈ ধৰক কেৰিয়াৰত বাধা আহিব পাৰে, স্বাস্থ্য সমস্যা আপোনালোকৰ কাৰণে হ'ব পাৰে। মধ্যৰ পিছত কিন্তু লাহে লাহে স্থিতিটো ঠিকলৈ আহিব। মধ্যৰ পিছত কিবা যদি ৰৈ থকা কামো আপোনালোকৰ আছিলে কাম হ'বলৈ ধৰিব আৰু কামত কিছুমান অদৰকাৰী প্ৰেছাৰ ভাগাদৰি কিন্তু এই গোটেই সপ্তাহটোতে হ'ব। সেইটো এনেও আপোনালোকৰ দেখা গৈছে, মানে হ'বই। এনে ধৰক দৌৰিলে কষ্টখিনি কৰিলে কিন্তু কষ্টটো কামত নাহিলে, তেনেকুৱা হ'ব পাৰে। যিকোনো ডাঙৰ সিদ্ধান্ত আপোনালোকে এইটো সপ্তাহত নল'ব, বিবাদ নকৰিব আৰু উপায় হিচাপত যদি আপোনালোকে কৰিবলৈ বিচাৰে তেতিয়াহ'লে গোটেই সপ্তাহটো সূৰ্য প্ৰণাম কৰিলে বা সূৰ্যক অৰ্ঘ্য দিলে আপোনালোকে ভাল ফল পাব পাৰিব। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ বিশেষ শুভ আৰু শেষৰ ফালেও বহুত শুভ দেখা গৈছে, কিন্তু মধ্যত আপোনালোকৰ অকণমান সমস্যা দেখা গৈছে। মানসিক চিন্তা, অৱশ্যে এই গোটেই সপ্তাহটো আপোনালোকৰ মানসিক চিন্তা কিছুমান যদি আগৰ পৰা চলি আছিলে সেইবিলাক সমাপ্তিৰ ফাললৈ যাব। কেৰিয়াৰ আৰু ধনত আপোনালোকৰ বৃদ্ধি হ'ব, বাধাবিলাক দূৰ হ'ব শেষৰ ফাললৈ সপ্তাহটোৰ। খালি মধ্যত অকণমান স্বাস্থ্যৰ সমস্যা দিব, সেইটোৰ পৰাই আপোনালোকে অকণমান আমনি পাব। ভ্ৰমণ হ'ব পাৰে, ভ্ৰমণৰ সম্ভাৱনা দেখা গৈছে আৰু স্বাস্থ্যটোক অকণমান কেয়াৰ ল'ব যদি মধ্যত বেয়া হয়। এইটোৱে সাৱধানতা ৰাখিলে হৈ যাব। আৰু কিবা যদি উপায় হিচাপত কৰিম বুলি ভাবিছে তেতিয়াহ'লে নমঃ শিৱায় এইটো মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে। ওমটো নলগাই অকল নমঃ শিৱায়টো জপ কৰিব পাৰে। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে আৰম্ভণিতে খুব সুন্দৰ দেখা গৈছে। সপ্তাহৰ আৰম্ভণিত কিন্তু অকণমান সৰু সুৰা বিষ টাইপৰ প্ৰব্লেম আপোনালোকৰ দেখা পোৱা গৈছে। বাকী মানসিক চিন্তা, বাকী পাৰিবাৰিক সমস্যা গোটেইবিলাক আপোনালোকৰ যদি বেয়াও হৈ আছিলে তেতিয়াহ'লে ঠিকলৈ আহিব। মানে বস্তুবিলাক যদি আপোনালোকৰ অকণমান কিবা কনফিউজন চলি আছিলে সেইটো আপোনালোকে ভালকে ডিচিশ্যন ল'ব পাৰিব। ধন লাভৰ সম্ভাৱনা বহুত ভালকে দেখা গৈছে এইটো সপ্তাহত আৰু সম্বন্ধবিলাকৰ কাৰণেও শুভ। ৰিলেশ্যনশ্বিপবিলাক ভাললৈ আহিব। ডাঙৰ কিবা কিনা মেলা বস্তু, মানে কিবা মহত্বপূৰ্ণ বস্তু বা অলপ কিবা এক্সপেঞ্চিভ বস্তু আপোনালোকে এই সপ্তাহটোত কিনিবলগীয়া হ'ব পাৰে বা ইচ্ছাকৃতভাৱে কিনিব পাৰে। শেষত আপোনালোকৰ অকণমান স্বাস্থ্যৰ সমস্যা অৱশ্যে দিব, চৰ্দি তৰ্দি লাগিব পাৰে, অকণমান জ্বৰ হ'ব পাৰে। উপায় হিচাপত যদি আপোনালোকে কিবা কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে গণেশ পূজা আপোনালোকে গোটেই সপ্তাহটো কৰিলে ভাল ফল পাব পাৰিব। এতিয়া আহিব আমাৰ কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে চিন্তা আপোনালোকৰ প্ৰথমতে আপোনালোকৰ চিন্তা বৃদ্ধি হ'ব। মধ্যলৈ কিন্তু আপোনালোকৰ শুভতা আহিব। 2-3 দিনমান যোৱাৰ পিছৰ পৰা আপোনালোকে মানে শুভ ফল পাবলৈ আৰম্ভ কৰিব। কেৰিয়াৰ আৰু ধনত আপোনালোকৰ শুভ হ'ব মধ্যৰ পিছত আৰু পুৰণা চিনাকি মানুহৰ পৰা আকৌ লগ পাব পাৰে বহুত দিনৰ মূৰত আৰু তেওঁলোকৰ পৰা আপোনালোকে লাভ পাব পাৰে। মানসিক চিন্তা আপোনালোকৰ শেষ হ'ব আৰু ধন লাভ আৰু লগতে ভ্ৰমণ লাভো হ'ব পাৰে। আৰু গোটেই সপ্তাহটোত যদি আপোনালোকে কিবা কৰিম বুলি ভাবিছে তেতিয়াহ'লে শনি মন্ত্ৰৰ জপ কৰিব পাৰে। ওম চম শনিশ্বৰায় নমঃ সেই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ কাৰণে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব। কেৰিয়াৰতো আপোনালোকে অকণমান প্ৰব্লেম দেখা পাব। উচ্চ অধিকাৰীৰ লগত প্ৰব্লেম হ'ব পাৰে। কেৰিয়াৰত চিন্তা বনি থাকিব পাৰে, বাদ বিবাদ হ'ব পাৰে। সপ্তাহৰ মধ্যলৈ অৱশ্যে আপোনালোকৰ মানে বস্তুবিলাক ঠিক হ'ব আৰু জ্যেষ্ঠজনৰ পৰা আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব, সহায় সাৰথি পাব পাৰিব। ধনৰ ক্ষেত্ৰত আপোনালোকৰ গোটেই সপ্তাহটোতে মধ্যম দেখুৱাইছে আৰু বাণীত আপোনালোকে সংযম কৰি চলিলে গোটেই সপ্তাহটো আপোনালোকৰ ভালকৈ পাৰ হ'ব। উপায় হিচাপত যদি আপোনালোকে কিবা কৰিম বুলি ভাবিছে তেতিয়াহ'লে সূৰ্য প্ৰণাম কৰা বা সূৰ্যক অৰ্ঘ্য দিয়া আপোনালোকে কামটো কৰিব পাৰে আৰু লগতে আপোনালোকে সৰু সুৰা কিছুমান মিঠা বস্তু বা নিমখীয়া বস্তু দান দক্ষিণা কৰিব পাৰে। এতিয়া আহকচোন কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে সপ্তাহৰ আৰম্ভণিটো বিশেষ শুভ দেখুৱাইছে। সন্তানৰ ক্ষেত্ৰত বা সম্পৰ্কবিলাকৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ খুব শুভতা দেখুৱাইছে। সন্তানৰ ফালৰ পৰা কিবা সুখবৰ আহিব পাৰে। সৰু সুৰা ৰক্তপাত কিন্তু হ'ব পাৰে এইটো সপ্তাহত আপোনালোকৰ, সেইটোক লৈ অকণমান চিন্তা অৱশ্যে সৰু সুৰা, বেছি ডাঙৰ নহয়, হ'ব পাৰে চিন্তা অলপমান আৰু বিবাদ হ'ব পাৰে। বাণীত আপোনালোকে সংযম কৰিব লাগিব আৰু শেষত কিন্তু সপ্তাহটো শেষলৈ আপোনালোকৰ কিবা যদি বাধা চলি আছিলে তেতিয়াহ'লে বাধাৰ নিবাৰণি হোৱা যেন দেখা পাব। এই আপোনালোকে সপ্তাহটোত কিবা যদি নিয়ম কৰিম বুলি ভাবিছে, উপায় যদি কৰিম বুলি ভাবিছে তেতিয়াহ'লে গোটেই সপ্তাহটোতে হনুমান চালিচাৰ পাঠ আপোনালোকে কৰিব পাৰে। তুলা ৰাশিৰ কাৰণে এতিয়া আমি আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে স্বাস্থ্য, ধন আদিত শুভ স্থিতি দেখুৱাইছে। কেৰিয়াৰত আপোনালোকৰ পৰিৱৰ্তন হ'ব পাৰে বা লাভজনক পৰিৱৰ্তন বুলি ক'ব পাৰি। কেৰিয়াৰত তেনেকুৱা বস্তু আপোনালোকৰ এইকেইদিনত ঘটিব পাৰে। সপ্তাহৰ শেষৰ ফাললৈ আপোনালোকে বাহন চলাওঁতে সাৱধান হ'ব লাগিব আৰু সপ্তাহটোৰ মধ্যৰ ফালত আৰু প্ৰথম ফালত আপোনালোকৰ ধন লাভৰ সম্ভাৱনাও বনিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ লাভৰ সম্ভাৱনাও বনিছে। সপ্তাহৰ শেষত আপোনালোকে বাহন চলাওঁতে যেহেতু সাৱধান হ'বলৈ ইয়াত কোৱা হৈছে, গতিকে বেলেগৰ দ্বাৰা আপোনালোকে বাহন চলোৱালে বেছি ভাল হয়। নিজে নচলাই বেলেগক চলাবলৈ দিলেও আপোনালোকে শুভ ফল পাব পাৰিব বা সেই যিটো অশুভতা আছে আপোনালোকৰ আঁতৰি যাব। আপোনালোকে যদি গোটেই সপ্তাহটোত কিবা ৰিমেডি কৰিম বুলি ভাবিছে তেতিয়াহ'লে শনি মন্ত্ৰৰ জপ আপোনালোকে কৰিব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে।
বৃশ্চিক ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকে কষ্ট পাব লগা হ'ব আৰম্ভণিত কষ্ট আৰু স্বাস্থ্যৰ সমস্যা টেনচন আদি হ'ব লগতে আপোনালোকৰ 3 দিনমান যোৱাৰ পিছতে লাভৰ সম্ভাৱনা দেখিবলৈ পাব ভাললৈ আহিব দিন এইদিনতে আপোনালোকৰ বিয়াৰ কথা বতৰা যদি চলি আছিল বিয়াখন ফাইনেল হোৱাৰ সম্ভাৱনা আছে আৰু ধন লাভৰ সম্ভাৱনাও বহুত দেখাইছে কিন্তু খৰচো হ'ব ধন লাভ হলেও আপোনালোকৰ পইচাবিলাক কিন্তু খৰচ হৈ যাব কিবা যদি আপোনালোকে প্ল্যানিং কৰি থৈছে সেই প্ল্যানিং বিলাক কাকো নকব গোপনীয়ভাৱে ৰাখিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব দূৰযাত্ৰা আপোনালোকৰ কাৰণে শুভ নহয় এটো অকনমান খেয়াল ৰাখিব আৰু লগতে আপোনালোকে যদি কিবা উপায় কৰিম বুলি ভাবিছে তেতিয়াহলে দুৰ্গা মন্দিৰ দৰ্শন কৰিব পাৰে গোটেই সপ্তাহটোত তেতিয়াহলে আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহিব ধনু ৰাশিৰ কাৰণে স্বাস্থ্য বেয়া দেখাইছে দুৰ্ঘটনাৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব বাহন চলাওঁতে আপোনালোকে সাৱধান হ'ব লাগিব মানসিক টেনচন আপোনালোকৰ বৃদ্ধি হ'ব পাৰে মানুহৰ পৰা সহযোগ আপোনালোকে নাপাব পাৰে বাণিজ্য সংযম ৰাখিব লাগিব বিবাদৰ পৰা আপোনালোকে বাচিব লাগিব সপ্তাহৰ মধ্যৰ পিছৰ ফাললৈ অকনমান বস্তুবিলাক ঠিকলৈ আহিব আৰু সপ্তাহৰ শেষত আপোনালোকৰ মনে বিচৰা কিবা কামো হৈ যাব পাৰে বা বহু দিনৰ পৰা নোহোৱা কামো হৈ যাব পাৰে সপ্তাহটোৰ শেষত আপোনালোকে যদি তুলসীত পানী দিয়ে গোটেই সপ্তাহটোতে আৰু সূৰ্য প্ৰণাম কৰে তেতিয়াহলে আপোনালোকে লাভ পাব পাৰিব এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে আৰম্ভণিতে আপোনালোকৰ মধ্যম থাকিব দিনটো ধনৰ ক্ষেত্ৰটো মধ্যম বাকিবিলাক ক্ষেত্ৰটো মধ্যম 2 দিনমান যোৱাৰ পিছত কিন্তু বহুত শুভ ৰাস্তা বনি যাব নতুন নতুন ৰাস্তা আপোনালোকে বিচাৰি পাব ধন লাভ হোৱাৰ বিশেষ সংযোগ আপোনালোকৰ কাৰণে বনিব আৰু শেষত আপোনালোকৰ সপ্তাহটোৰ শেষলৈ যিকোনো বাধা মুক্তি হৈ পেলাই আপোনালোকৰ ৰৈ থকা কামবিলাক বনা যেন আপোনালোকে অনুভৱ কৰিব সপ্তাহটোৰ মধ্যত কিন্তু আপোনালোকে দূৰযাত্ৰা নকৰিব তেতিয়া আপোনালোকৰ কাৰণে অশুভ হ'ব যদি কাবাৰ ৰিজাল্ট দিবলগীয়া আছিল কিবা মানে ধৰক এক্সাম দি থৈছে আপোনালোকে ৰিজাল্ট ওলাব লগা আছিল তেতিয়াহলে আপোনালোকৰ সপক্ষে ৰিজাল্টটো থাকিব পাৰে শনি মন্ত্ৰৰ জপ আপোনালোকে যদি কৰে ওম সম শনিশ্বৰায় নমঃ তেতিয়াহলে আপোনালোকে লাভ পাব পাৰিব এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে ৰৈ থকা কামবিলাক আপোনালোকৰ হৈ যাব মানসিক চিন্তা আপোনালোকৰ দূৰ হ'ব ধনৰ সমস্যাও আপোনালোকৰ সমাপ্তিৰ ফাললৈ যাব অদৰকাৰী চিন্তাবিলাক আপোনালোকৰ পৰা দূৰ হ'ব পুৰণা মানুহ আপোনালোকে লগ পাব পাৰে আৰু তেওঁলোকক লগ পাই পেলাই আপোনালোকে কিছুমান সমস্যাৰ সমাধান বিচাৰি পাব পাৰে যশ মান প্ৰতিষ্ঠা আপোনালোকৰ বৃদ্ধি হ'ব পাৰে এই সপ্তাহটোত মানুহে আপোনালোকক বেছিকে চিনি পাব পাৰে বেছিকে মানুহৰ মাজত আপোনালোকৰ যশ গান প্ৰচাৰ প্ৰসাৰ হ'ব পাৰে এই গোটেই সপ্তাহটোত যদি কিবা ৰিমেডি কৰিম বুলি ভাবিছে তেতিয়াহলে গোটেই সপ্তাহটোতে হনুমান চলিসা পঢ়িলে আপোনালোকে লাভ প্ৰাপ্তি কৰিব পাৰিব এতিয়া আহিব মীন ৰাশিৰ কাৰণে প্ৰথম দিনটো চিন্তা থাকিব প্ৰেছাৰ বহুত বেছি আহিব মধ্যমৰ ফাললৈ আপোনালোকৰ ঠিক হ'ব সহযোগ সকলোৰে পৰা আপোনালোকে লাভ কৰিব পাৰিব পৰিয়ালত আপোনালোকৰ সামঞ্জস্য বনি থাকিব সন্তানৰ মানে স্বাস্থ্যৰ পক্ষে অকনমান খেয়াল ৰাখিব লাগিব সন্তানৰ স্বাস্থ্য কিন্তু আপোনালোকৰ বেয়া হ'ব পাৰে যিকোনো কাগজ পাতিৰ কাম কৰোতে পেমেন্ট কৰোতে কিবা যদি পঢ়ি চাবলগীয়া থাকে আপোনালোকে নিশ্চয় পঢ়ি চাব নহলে প্ৰব্লেম হ'ব পাৰে আপোনালোকে যদি কিবা ৰিমেডি কৰিম বুলি ভাবিছে গোটেই সপ্তাহটোত শিৱ বাবাক যদি আপোনালোকে জল অৰ্পণ কৰে তেতিয়াহলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব গোটেই সপ্তাহটোৰ ৰাশিফল আপোনালোকৰ কাৰণে জনালো যদি আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটো যদি সমাজৰ কাৰণে কল্যাণকাৰী বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আগলৈ শ্বেয়াৰ কৰি দিব আৰু লাইকটো দবালে আমাৰ উৎসাহ বৰ্ধন হয় হেতু কৰি দিব আৰু যাক যাক লাগে বুলি ভাবিছে চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এনেকৈ ভিডিওবিলাক চাই থাকিব ধন্যবাদ